বাকি সব হৈ যাব ঠিক আছে খুৰী ভালে আছে আপোনাক কৈছো আপুনি ভালে আছে ঠিক আছে আৰু সকলো ভালে আছে পিছপালৰ ৰাইজ ভালে আছে পিছপালৰো ভালে আছে বঢ়িয়া মোৰ লগত আজি যেহেতু ইলেকশনৰ মিটিং গতিকে আমি সকলো একেলগে কম ভাৰত মাতা কি নৰেন্দ্ৰ মোদী অমিত শাহ জেপি নাড্ডা দিলীপ শইকীয়া আমাৰ দলৰ কাৰ্যকৰ্তা বহুত বহুত ধন্যবাদ আজিৰ আমাৰ এই খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ আজিৰ এই সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ জিলা সভাপতি সুনীল বসুমতাৰী ডাঙৰীয়া বিধায়ক জিতু গোস্বামী ডাঙৰীয়া দিগন্ত বৰুৱা ডাঙৰীয়া ভৱেন্দ্ৰ বড়ো ডাঙৰীয়া অজয় হাজৰিকা ডাঙৰীয়া বিনয় নাথ ডাঙৰীয়া সুজিত সৰকাৰ ডাঙৰীয়া খগেন নাৰ্জাৰী ডাঙৰীয়া বিনীতা কলিতা ডাঙৰীয়ানী নিপেন দেৱনাথ ডাঙৰীয়া শ্যামল সৰকাৰ ডাঙৰীয়া জয়কান্ত শৰ্মা ডাঙৰীয়া ৰেখা ৰাণী বৰা ডাঙৰীয়া গজেন হেইনাৰী ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল বিভিন্ন ভিচিডিচিৰ পৰা অহা আমাৰ দলৰ কাৰ্যকৰ্তাসকল মহিলা আই মাতৃসকল আৰু আমাৰ যুৱতী বন্ধু বান্ধৱীসকল যোৱা প্ৰায় 10 দিন ধৰি এক প্ৰকাৰ মই বিটিএডিতে গোটেই দিনকেইটা কটাইছো যোৱাকালি মই কোকৰাঝাৰত আছিলো কোকৰাঝাৰত যোৱাকালি দতমা আৰু ফকিৰা গ্ৰামত আমি সভা কৰিছিলো তাৰ আগদিনাখন চিৰাং জিলাৰ থুৰিবাৰী মানস চেৰফাং এই অঞ্চলবিলাকত সুবাইজাৰ আমি মিটিং কৰিছিলো তাৰ আগদিনাখন বাক্সাৰ মুছলপুৰ মথনগুৰিত আমি মিটিং কৰিছিলো তাৰ আগদিনাখন তামুলপুৰৰ দৰঙাজুলি নাগৰিজুলি শুক্লাই চেৰফাঙত আমি মিটিং কৰিছিলো আৰু কেইদিনমান আগতে মই উদালগুৰিত আহিছিলো মুদৈবাৰী হৰিসিঙা আৰু খালিংদুৱাৰত মই মিটিং কৰিছিলো আজি দিনটো আমি খৈৰাবাৰী ভেৰগাঁও আৰু ননৈ চেৰফাং নে পাঁচনৈ চেৰফাং ননৈ চেৰফাঙত আমি আৰু দুখন এই সভাৰ পিছত মিটিং কৰিম যিমান মিটিঙত যোৱা 7 দিনত মই গৈছো ৰাইজৰ বিজেপিৰ প্ৰতি মৰম দেখিছো আৰু মই এইবাৰ ক'ব পাৰো যে বিটিআৰত এইবাৰ বটা পৰিৱৰ্তন হৈছে বিজেপি দলে আটাইতকৈ বেছি সিট পাব আৰু বিজেপি দলে আটাইতকৈ শক্তিশালী ৰাজনৈতিক দল হিচাপে এইবাৰ নিৰ্বাচনত জিকিব তাত কোনো সন্দেহ নাই শ্ৰদ্ধাৰ ৰাইজ মই কেইটামান কথা আপোনালোকক ক'ব খুজিম যে এই ইলেকশ্যনত আমি বিজেপি দলক কিয় ভোট দিব লাগে আমাৰ কাৰ্যকৰ্তাসকলে বিজেপিক জিকাবৰ কাৰণে কিয় কষ্ট কৰিব লাগে আৰু আমি সকলোৱে মিলি পদুম ফুলত
কিহৰ বাবে ভোট দিব লাগে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে মই অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী। আমি যদি প্ৰমোদ বড়ো ডাঙৰীয়াক ক'লোহেঁতেন যে মোক 10টা সিট দিয়ক, আপোনালোকে 30টা সিটত ইলেকশ্যন খেলক, মোকতো না নকলেহেঁতেন। যদি মই হাগ্ৰামা মহিলাৰীক ক'লোহেঁতেন যে আপুনি 30টা সিটত খেলক, মোক 10টা সিটত দিয়ক, মিলা মিছাকৈ আমি চলি থাকিম, মোক কোনেও না নকলেহেঁতেন। কিন্তু আমি বিজেপিয়ে নিজে ইলেকশ্যনত জিকি আমি যেনে তেনে চৰকাৰত বহি থাকিম, সেইকাৰণে আমাক বিটিআৰত ইলেকশ্যন নালাগে। আমি এইবাৰ বিচাৰিছোঁ যে আমাৰ বিটিআৰৰ বহুত সমস্যা, বাৰে বাৰে আমি কথা পাতি থাকোঁ, আলোচনা কৰোঁ, কিন্তু সমস্যাবিলাকৰ সমাধান নোলায়। এইবাৰ দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো যদি বিজেপি শক্তিশালীভাৱে বহিব পাৰে, আমি ৰাইজৰ সমস্যাবিলাক এইবাৰ সমাধান কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, সকলোৱে বিচাৰিছিলে, সেইকাৰণে এইবাৰ পদুমত ইলেকশ্যন হ'ব লাগে, পদুমত কেণ্ডিডেট থাকিব লাগে। খৈৰাবাৰী ৰাইজে বিচাৰিছে নাই পদুমত কেণ্ডিডেট থাকিব লাগে বুলি? লাগেনে নাই বিজেপিক? লাগিবনে নাই বিজেপিক? য'তে মই সুধিছোঁ ৰাইজে কৈছে যে এইবাৰ বিজেপিক লাগে। শ্ৰদ্ধাৰ ৰাইজ, বিজেপিক কিয় লাগে? 2014 চনত মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হয়। তাৰ আগতেও প্ৰধানমন্ত্ৰী আছিলে, মুখ্যমন্ত্ৰী আছিলে। বিটিআৰৰ পৰিৱেশ কি আছিল কি নাছিল আমি সকলোৱে জানিছিলোঁ। 2020 চনত বিটিআৰ শান্তি চুক্তি হয় আৰু 21 চনত মই অসমৰ মুখ্যমন্ত্ৰী হওঁ। 21 চনৰ আগতে এই বিটিআৰত যেতিয়া আন্দোলন চলিছিল, বিভিন্ন অশান্তি হৈছিল, সৰ্বমুঠ 4,000 মানুহৰ মৃত্যু হৈছিল। এই 4,000ৰ কোনোবা গুলিত মৰিছিলে, কোনোবা বন্দুকত মৰিছিলে, কোনোবা ভাতৃঘাতী সংঘৰ্ষত মৰিছিলে, কোনোবা গোষ্ঠী সংঘৰ্ষত মৰিছিলে। বিটিআৰত 4,000 অকল গভৰ্ণমেণ্টৰ লিষ্টত, আৰু জংগলে টংগলে মৰা মানুহখিনিৰ কথা মই বাদেই দিছোঁ। 4,000 মানুহৰ মৃত্যু হৈছিলে। গুলী চালনা, বোম ব্লাষ্ট, এইবিলাক বিটিআৰত সাধাৰণ ঘটনা হৈ পৰিছিলে। এতিয়া ৰাইজে নিজে চিন্তা কৰক, 2021 চনত মই অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰোঁ। 2021 চনৰ পিছত মই গৌৰৱেৰে ক'ব পাৰোঁ যে বিটিআৰত এদিনো এটাও গুলী বৰ্ষণ হোৱা নাই, এটাও বোমাকাণ্ড হোৱা নাই, এজনো মানুহৰ মৃত্যু হোৱা নাই, এজনো কোনো গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই, কোনো ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই। আৰু আপোনালোকৰ মনত আছে, আগতে বিটিআৰত মানুহে বন্দুক দেখুৱাই কয় অমুকক ভোট দিবি, মানুহে তাতেই ভোট দি দিয়ে, কাৰণ জীৱনটো মৰমৰ আছিল। কিন্তু এতিয়া বিটিআৰত কোনেও বন্দুক দেখুৱাই ভোট ল'ব নোৱাৰে, নমস্কাৰ কৰি মানুহক ভোট ল'ব লাগিব। এইবাৰ সব কেণ্ডিডেটে নমস্কাৰ কৰি আছেনে নাই? সবে নমস্কাৰ কৰি আছেনে নাই? আগতেতো কোনেও নমস্কাৰ নকৰিছিলে, মটৰ চাইকেলত আহিছিলে, এই জায়গাত ভোট দিবি দেই যদি জীয়াই থাকিব লাগে।
আমি দিছিলোঁ। এতিয়া কি হ'ল, বিটিআৰত শান্তি হ'ল, শান্তিৰ পিছত এতিয়া সকলোৱে নমস্কাৰ কৰি ভোট খোজা হ'ল। যোৱাকালি মই কোকৰাঝাৰত সুধিছিলোঁ ৰাইজক যে আমাৰ বয়োজ্যেষ্ঠ মানুহসকলে কওক যে যোৱা 20-25 বছৰ বিটিআৰত নমস্কাৰ কৰি ভোট খোজা ছিষ্টেম আছিলে নেকি? বোলে নাছিলে। আজি যোৱা বিজেপি অহাৰ পিছত যোৱাবাৰ ইলেকশ্যনত, এইবাৰ ইলেকশ্যনত কোনো দাদাগিৰি নাই, কোনো হুলস্থুল নাই। যি পাৰ্টিকে আমি ভোট নিদিওঁ কিয়, আমাৰ নিজৰ স্বাধীনতা, আমি যাকে বিচাৰোঁ তাকে আমি ভোট দিব পাৰোঁ। তাৰ মানে দুটা কাম হৈ গ'ল, শান্তি প্ৰতিষ্ঠা হ'ল, ৰাইজে গণতান্ত্ৰিক অধিকাৰ ঘূৰাই পালে। কি কাম হ'ল, বিজেপিৰ দিনত সকলোৱে চিন্তা নকৰে, কাৰণ যেতিয়া পৰিস্থিতি ভাল হৈ যায় মানুহে বেয়াবিলাক পাহৰি যায়। কিন্তু আজি আমি অলপ পুৰণা কথা মনত পেলাম। প্ৰথম আমাৰ শান্তি হ'ল, এতিয়া বড়োলেণ্ডত কোনো বোমা বিস্ফোৰণ নাই, গুলী বৰ্ষণ নাই, ক'তো আন্দোলন নাই, ধৰ্মঘট নাই। সকলো জাতি উপজাতিৰ মানুহ আজি বিটিআৰত শান্তিত বাস কৰিছে। তাৰ লগত বিটিআৰত ৰাইজে বহুত অধিকাৰ পোৱা নাই, ময়ো মানি ল'ম। কিন্তু এটা অধিকাৰ ৰাইজে পাইছে যে ভোট দিয়াৰ অধিকাৰ। কাৰো ধমকিত নহয়, যাক ভাল পাম তাকে আমি ভোট দিব পাৰিম। ৰাইজে গণতান্ত্ৰিক অধিকাৰ ঘূৰাই পালে। কি অধিকাৰ পোৱা নাই? যিখিনি পোৱা নাই সেইখিনি এতিয়া আমি ৰাইজক দিব লাগিব। ৰাইজে কি পোৱা নাই? এতিয়াও ৰাইজৰ মনত এটা ভাৱ থাকে যে আমি মাটিৰ অধিকাৰ কিয় পোৱা নাই। ৰাইজৰ মনত এটা ভাৱ থাকে যে মই ইয়াতেই জন্মিলোঁ, মই ইয়াতেই মৰিম, কিন্তু মই যদি মাটিৰ অধিকাৰ বিচাৰোঁ মোক 47 চনৰ কাগজ খোজে। মই ক'ৰ পৰা এতিয়া 47ৰ কাগজ দিওঁ? কিন্তু মোৰ ঘৰ ইয়াতে, চবেই জানে, চবেই চিনি পায় মোক। মই কোনো বাংলাদেশৰ পৰা অহা নাই, পাকিস্তানৰ পৰা অহা নাই, মই ইয়াতেই জন্মিছোঁ, চবেই মোক চিনি পায়। কিন্তু মই যেতিয়া কওঁ যে মাটি এডোখৰ মোক লাগে, তেতিয়া মোক কোৱা হয় যে 47 চনৰ কাগজ লৈ আহক। তাৰ মানে বিটিআৰ গঠন হোৱাৰ 20 বছৰ পিছতো আমি বিটিআৰৰ ভিতৰত সোমাব পৰা নাই। শৰীৰ বিটিআৰত আছে, আত্মা বিটিআৰত নাই। শৰীৰ বিটিআৰত আছে কিন্তু আত্মা বিটিআৰত নাই। সদায় মনটোত ভাৱ আহি থাকে যে মই দ্বিতীয় শ্ৰেণীৰ নাগৰিক নেকি, মোৰ অধিকাৰ নাই নেকি। মনটো উদ্গ্ৰীৱ হৈ থাকে। কাক কম, শুনা মানুহো কোনো নাই, আৰু বেছিকৈ ক'লে কিজানি গণ্ডগোল লাগি যায়। গতিকে আমি মনে মনে থাকোঁ। এইবাৰ শান্তি আনিলোঁ, গণতান্ত্ৰিক অধিকাৰ আনিলোঁ। অহা 5 বছৰত মোৰ এটাই লক্ষ্য হ'ব, বিটিআৰত যাতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। শ্ৰদ্ধা ৰাইজ, মই ৰাতিপুৱা এই মিটিঙত অহাৰ আগতে মই এটা হিচাপ কৰিছিলোঁ যে বিটিআৰত কোন কোন থাকে। আমাৰ বড়ো ভাইসকল থাকেই, আৰু আমাৰ এই বিটিআৰৰ নিৰ্মাণত আমাৰ বড়ো ভাইসকলে, ভনীসকলে বৰঙণি আগবঢ়াইছে। তাৰ লগত আমি আদিবাসী আছোঁ, বৰ্মন কছাৰী আছোঁ, বৰ্মন মাণ্ডাই আছোঁ, বঙালী আছোঁ,
দেশী আছো, গাৰো আছো, গৰিয়া আছো, গোৰ্খা আছো, হাজং আছো, হিন্দী ভাষী আছো, জলহা আছো, কলিতা, কেওট, কোচ ৰাজবংশী, কুৰুক, মদাহী, কছাৰী, শৰণীয়া কছাৰী, মুণ্ডা, নাথযোগী, উৰিয়া, ৰাভা, চান্তাল, আমি সকলো আছো। কিন্তু এই ২৬টা জনগোষ্ঠীয়ে মনত ভাবিব লাগিব যে আমি কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয়, এইখন আমাৰ বিটিআৰ, আমাৰ সকলোৰে সমান অধিকাৰ এই বিটিআৰত আছে। এতিয়া আপোনালোকে চাব, মই যেতিয়া কম ভাৰত মাতা কি জয়, সকলোৱে চিঞৰি উঠে, জয় আই অসম, সকলোৱে চিঞৰি উঠে। কিন্তু এনেকুৱা এটা দিন আহিব লাগিব যাতে বিটিআৰৰ জয় বুলি ক'লে নিজে নিজে সকলোৱে জয় দিব পৰা হয়। কেতিয়া সেই পৰিৱেশ আহিব, বিটিআৰ কেতিয়া আগবাঢ়ি যাব, যেতিয়া গোৰ্খা মানুহজনেও ভাবিব মই বিটিআৰৰ প্ৰথম শ্ৰেণীৰ নাগৰিক, অসমীয়াজনেও ভাবিব মই বিটিআৰৰ প্ৰথম শ্ৰেণীৰ নাগৰিক, বড়ো, ৰাভা, কছাৰী, নাথ, যোগী, কোচ ৰাজবংশী, আদিবাসী, নেপালী ভাষী, হিন্দী ভাষী সকলোৱে যেতিয়া ভাবিব যে বিটিআৰৰ ময়ো প্ৰথম শ্ৰেণীৰ নাগৰিক, তেতিয়া এই বিটিআৰ দুপত দুপে আগবাঢ়ি যাব, বিটিআৰক কোনেও ধৰি ৰাখিব নোৱাৰে। সেইবাবে মোৰ এইবাৰ প্ৰচেষ্টা হ'ব, মই চেষ্টা কৰিম যাতে বিটিআৰৰ মানুহৰ মনত দুখ নাথাকে। মোৰ যদি ভোটৰ অধিকাৰ আছে, মোৰ মাটিৰ অধিকাৰো এই বিটিআৰত থাকিব লাগিব। লাগিবনে নালাগে? লাগিবনে নালাগে? যদি মই ভোট দিব পাৰো, ইয়াতে মই জন্মিম, ইয়াতে মই মৰিম, মই ক'ত যাম? মোৰতো ঘৰ বাংলাদেশত নাই, মোৰতো ঘৰ পাকিস্তানত নাই, মই ক'ত যাম? মই কাৰো অধিকাৰ মোক নালাগে, কাৰো পৰা মই একো কাঢ়ি আনিব নোখোজো, কিন্তু মই যিখিনি জাগাত থাকো সেই জাগাখিনিতো মোৰ হ'ব লাগে। লাগেনে নাই? গতিকে যোৱাবাৰ আমি শান্তি আনিলো, ভোটৰ অধিকাৰ আনিলো, এইবাৰ আমি বিটিআৰৰ ২৬টা জনগোষ্ঠীৰ বাবে আমি মাটিৰ অধিকাৰ আনিব লাগিব, ভাষাৰ অধিকাৰ আনিব লাগিব, সংস্কৃতিৰ অধিকাৰ আনিব লাগিব। আমি কাৰো বিপক্ষে নহয়। মই গোটেই মিটিঙত কৈছো যে বিজেপি UPPLৰ বিৰোধী নহয়, বিজেপি BPFৰ বিৰোধী নহয়। বিজেপিয়ে মাত্ৰ বিচাৰিছে যে এইবাৰ ৰাইজে পদুম ফুলত ভোট দিয়ক, বিটিআৰত যাতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। শ্ৰদ্ধা ৰাইজ, আমি যদি চাব যাওঁ, বিটিআৰ আচলতে ভালৰ বাবে, কাৰণ বিটিআৰৰ মানুহৰ দুটা দুটা অধিকাৰ থাকে। মই গুৱাহাটীৰ পৰা আহি ওদালগুৰি, হৰিচিঙা, খৈৰাবাৰীত মাটি কিনিব নোৱাৰো, কিন্তু বিটিআৰৰ মানুহে বিটিআৰতো মাটি কিনিব পাৰে, মঙলদৈতো কিনিব পাৰে, গুৱাহাটীতো কিনিব পাৰে। মই ডিব্ৰুগড়ৰ পৰা আহি বিটিআৰত চাকৰি ল'ব নোৱাৰো, কিন্তু বিটিআৰৰ মানুহে ওদালগুৰিতো চাকৰি ল'ব পাৰে, ডিব্ৰুগড়তো চাকৰি ল'ব পাৰে। কিন্তু কাৰ্যত পৰিণত হ'ব লাগিব। যেতিয়ালৈকে এই কথাবোৰ ৰাইজে বুজি নাপাব, যেতিয়ালৈকে ৰাইজে অধিকাৰ নাপাব, তেতিয়ালৈকে বিটিআৰখন কিবা অচিনাকি অচিনাকি হৈ থাকিব। সেইবাবে আমি বিচাৰো যে বিটিআৰত সকলো জনগোষ্ঠীয়ে সমান অধিকাৰ পাওক, বিটিআৰখন যাতে মোৰ অচিনাকি অচিনাকি হৈ নাথাকে,
বিটিআৰখন যেন মোৰ নিচেই আপোন হৈ যাব পাৰে আৰু কেতিয়া আপোন হ'ব পাৰিব যেতিয়া বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব তেতিয়া বিটিআৰখন মোৰ আপোন হৈ পৰিব সেইবাবে ভাৰতীয় জনতা পাৰ্টিয়ে অহা 5 বছৰত আমাৰ এটাই লক্ষ্য হ'ব যাতে বিটিআৰত সকলো ৰাইজে সমান অধিকাৰ পাব পাৰে গুৱাহাটীৰ পৰা আহি আমাক অধিকাৰ নালাগে কিন্তু যাৰ জন্ম বিটিআৰত যাৰ মৃত্যু বিটিআৰত এই মানুহখিনিয়ে নিজৰ অধিকাৰ পাব লাগিব আৰু তাৰ কাৰণেই সকলোকে লগত লৈ এইবাৰ আমি ইলেকশ্যনত নামিব খুজিছো মই আৰু এটা আপোনালোকক উদাহৰণ দিওঁ মই যিমান বিটিআৰত আহো মোক আমাৰ লৰা ছোৱালীবিলাকে সুধি থাকে দাদা মামা পুলিচৰ চাকৰি ৰিজাল্ট কেতিয়া দিব নতুন পোষ্ট কেতিয়া ওলাব তাৰ মানে মোৰ ভাল লাগে যে দুখীয়া মানুহেও আজি বুজি পায় যে দিছপুৰৰ চাকৰি বিনা পইচাৰ চাকৰি 1 টকাও ঘোষ দিব নালাগে লাগে নেকি ঘোষ দিব আজি মানুহে দিছপুৰৰ চাকৰিৰ ওপৰত বিশ্বাস ৰাখিছে যে ইয়াত দুৰ্নীতি নহয় সকলো মানুহে পাব পাৰে জাতি বৰ্ণ ধৰ্ম সকলোৱে পাব পাৰে এনেকুৱা এটা পৰিৱেশ আমি কোকৰাঝাৰৰ চাকৰিৰ ওপৰতো আনিব লাগিব যদি দিছপুৰৰ চাকৰি আমাৰ লৰা ছোৱালীয়ে পাব পাৰে কোকৰাঝাৰৰ চাকৰিও টকা নিদিয়াকৈ আমাৰ লৰা ছোৱালীয়ে পাব লাগিব আমাৰ লৰা ছোৱালীয়ে পাব লাগিব আৰু তেতিয়া সকলোৱে বিটিআৰখনক নিজৰ বুলি অনুভৱ কৰিব সেই কাৰণে এইবাৰ আমি কাৰো লগত মিত্ৰতা কৰা নাই ইউপিপিএলৰ লগতো মিত্ৰতা কৰা নাই বিপিএফৰ লগতো মিত্ৰতা কৰা নাই কাৰণ মিত্ৰতাত থাকিলে বহুত কথা ক'ব নোৱাৰি যেতিয়া মিত্ৰতাত থাকো ৰাইজৰ কথা যিমান থাকে গোটেইখিনি ক'ব নোৱাৰি কিন্তু যেতিয়া আমি নিজৰ ভৰিৰ ওপৰত নিজে ইলেকশ্যন জিকিম তেতিয়া আমি আপোনালোকৰ কথা কাকো ভয় নকৰাকৈ আমি ক'ব পাৰিম হয় নে নহয় যদি আজি মই এই মিটিঙত ইউপিপিএলৰ লগত একেলগে আহো মই বহুত কথা ক'ব নোৱাৰো বিপিএফৰ লগত আহো বহুত কথা ক'ব নোৱাৰো আমি কাৰো শত্ৰু নহয় কিন্তু এই যে ৰাইজখন আহিছে এই ৰাইজৰ মনৰ কথা তেতিয়া আমি ক'ব পাৰিম যেতিয়া আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিম তাৰ মানে পদুমত যেতিয়া জিকিম তেতিয়া আমি আপোনালোকৰ মনৰ কথা আমি ক'ব পাৰিম আৰু সেই কাৰণে এইবাৰ ইলেকশ্যনত বিজেপিয়ে নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজে ইলেকশ্যন উঠিব খুজিছে অকল উঠিলেও নহব জিকিব লাগিব জিকিম নে নাই জিকিম নে নাই পাক্কা জিকিম তো জিকিম নে নাই এইফালে জিকিম নে নাই জিকিম অকল উঠিলে নহব ইলেকশ্যনত জিকিবও লাগিব পদুম ফুল এইবাৰ ইলেকশ্যনত জিকিব লাগিব হ'ব এতিয়া তলত মোক 6 জনমান কেণ্ডিডেটে ক'লে যে মামা স্যাৰ আমি ইলেকশ্যন উঠিব খুজো 6 জনেতো উঠিব নোৱাৰে এজনেহে উঠিব পাৰিব হয় নে নহয় নে 6 জনে পাৰিব 6 জনে উঠিব পাৰিব নে এজনে গতিকে আমি যোনজনকে আপোনালোকৰ মাজত দিও সেইজনকে জিকাব লাগিব হ'ব পিছত নকব অমুকক নিদিলে কাৰণে আমি ভোট নিদিও বুলি হ'ব
যাকে আমি দিওঁ তাকে আপোনালোকে এইবাৰ জিকাব লাগিব। বেলেগৰ পৰাটো নিদিওঁ, আপোনালোকৰ গাঁৱৰ পৰাই দিম, আপোনালোকৰ অঞ্চলৰ পৰাই দিম। কিন্তু যাকে দিম আপোনালোকে এইবাৰ জিকাব লাগিব। কাৰণ মই এইবাৰ মন বান্ধি লৈছোঁ যে অহা 5 বছৰত মই বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ মানুহক থাকিব নিদিওঁ, সকলো প্ৰথম শ্ৰেণীৰ মানুহ হ'ব লাগিব। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, অৰুণোদয় আঁচনি কোনে বনাইছে? মই বনাইছোঁ। কিন্তু মই বনোৱা আঁচনিটো আপোনালোকে নাপায়, হয়নে নহয়? মোৰ আঁচনি, বিজেপিৰ আঁচনি, কিন্তু ইয়াত আপোনালোকে নাপায়। কিয় নাপায়? বোলে অমুকে ফৰ্ম নিদিয়ে, তমুকে ফৰ্ম নিদিয়ে। ক'ৰ পৰা পাব? বোলে অমুকে ক'লেহে পাম, বোলে অমুক VCDCয়ে ক'লেহে পাম। মই কি আঁচনি VCDCৰ কাৰণে বনাইছোঁ নেকি? মইতো আপোনালোকৰ কাৰণেহে বনাইছোঁ, হয়নে নহয়? হয়নে নহয়? মোদী ডাঙৰীয়াৰ পইচা, ঘৰৰ টকা মোদীয়ে দিছে, কিন্তু ইয়াতে আকৌ VCDCক নকলে ঘৰ নাপায়। ঠিক কৈছো নে নাই? এতিয়া মোদীয়েতো VCDCৰ নামে শুনা নাই যে এইটো কি বস্তু ওলালে। এতিয়া মই অৰুণোদয় দিছো, মোক আমাৰ মানুহবিলাকে কৈ আছে যে দাদা কৈ যাওক অৰুণোদয় আমি দিম বুলি। মই ক'লে তো ক'ব কিয় লাগে, আমাৰ স্কিমটো আমিয়ে দিম। বোলে নহয়, ইয়াত মাজত কিছুমান মানুহ থাকে। মই লোবে এইবাৰ মাজৰ মানুহবিলাকক আমি অলপমান বুজাব লাগিব যে বেছি মাজত থকাটো ভাল নহয়। মাজত থাকিলে এক্সিডেণ্ট হয়, মাজত মানুহ থাকিব নাপায়। ঠিক কৈছো নে নাই? মই সেইকাৰণে এইবাৰ অৰুণোদয় ফৰ্ম আপোনালোকে ফিল আপ কৰিব। কোনোবাই ফৰ্ম নিদিলে ফটোষ্টেট কৰি হলেও ফিল আপ কৰি দিব, হ'ব? আৰু আপোনালোকক অৰুণোদয় দিয়া কাম মোৰ হয়। আৰে ফৰ্ম ফটোষ্টেট কৰি দি দিব আমাৰ মানুহবিলাকে, চবে দিব। চবকে দিয়াই দিব দেই। সুনীল সভাপতি ক'ত গ'ল? আমাৰ ইখন মিটিঙত গ'ল। মই কৈ আছো, পীযুষ, আমাৰ যোন মানুহে ফৰ্ম পোৱা নাই, ফটোষ্টেট কৰি হলেও ফৰ্ম দি দিলে হ'ল, হ'ব? আজি হৈ গ'ল, হৈ গ'ল। আপোনালোকে এইবাৰ চিন্তা নকৰিব, যেতিয়ালৈকে আপোনালোকে অৰুণোদয় নাপায় তেতিয়ালৈকে ওদালগুৰিত অৰুণোদয় নাহে, হ'ব? এইবাৰ মোৰ দায়িত্বত আছে, সকলো দুখীয়া মানুহে পাব লাগিব। অকল VCDCয়ে পালে নহ'ব, আমাৰ গৰীব মানুহেও পাব লাগিব। ঠিক কৈছো নে নাই? এইবাৰ ঘৰৰ ক্ষেত্ৰতো মই নিজে চাম যাতে ইয়াতে সকলো মানুহে প্ৰধানমন্ত্ৰীৰ ঘৰ পাব পাৰে। কাৰণ যদি আমি নাপাওঁ হৈ থাকো, বিটিআৰখন আমাৰ কেতিয়াও আপোন হ'ব নোৱাৰিব। পালেহে আমাৰ আপোন হ'ব, হয়নে নহয়? যদি আমি একো নাপাওঁৱেই, আমি কেনেকে নিজৰ বুলি ভাবিম? সেইকাৰণে মই ডিচিক কৈছো যে লাগিলে ওদালগুৰিত মই 20,000 বেছিকৈ অৰুণোদয় দিম, কিন্তু সকলোৱে এইবাৰ অৰুণোদয় পাব লাগিব, হ'ব? অৰুণোদয়ত এইবাৰ আৰু এটা ভাল বস্তু আহিছে, 1250 টকা অৰুণোদয়টো পায়েই। এইবাৰৰ পৰা অৰুণোদয় পৰিয়ালে যেতিয়া গেছ কিনিব, গেছৰ দাম 950 বা 550, 250 টকা আমি অৰুণোদয়ৰ কাৰণে গেছৰ দাম কমাই দিম। অৰুণোদয় পৰিয়ালে গেছৰ দাম 250 টকা কমত পাব। এতিয়া সেই সুবিধাটো কেতিয়া পাব? যেতিয়া আপোনালোকে প্ৰথম অৰুণোদয়টো পাব। বহুতৰ চিন্তা হৈ আছে অৰুণোদয় পাম নে নাই। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। এতিয়া হাত দাঙাখিনিক দিব লাগিব, হয় না নহয়? হ'ব, এবাৰ মই ঠিক ঠাক কৰি দিম। আৰু
একদম ধুনীয়াকৈ মই দায়িত্ব লৈ কৰি দিম এবাৰ গ্যাৰেণ্টি মোৰ থাকিব আপোনালোকে চিন্তা নকৰিব হ'ব হ'ব এতিয়া মহিলাৰ 10,000 টকাটোত কোনে কোনে নাম লিখি থৈ দিছে কোনে কোনে ঠিক আছে 21 আগষ্টৰ পৰা 10,000 টকা বিতৰণ আৰম্ভ হ'ব নলবাৰীত 21 আগষ্ট 22 আগষ্ট জাগিৰোড এনেকে আমি লিষ্ট বনাই থৈছো আপোনালোকৰ সমষ্টিৰ নামো আহি যাব চিন্তা কৰিব নালাগে হ'ব এইবাৰ খৈৰাবাৰীৰ কাম মই নিজে চাম এটা কথা মোৰ মনত আছে যোৱাবাৰ মই খৈৰাবাৰীত কৈছিলো যে ষ্টেট বেংক এটা খৈৰাবাৰীত দিম মোৰ এইটো কথা মনত আছে আৰু তাৰ কাম মই কৰি আছো আপোনালোকে বেংক পাই যাব চিন্তা কৰিব নালাগে ৰাইজে এটা ভাল কথা কৈছে যে খৈৰাবাৰী ৰেল ষ্টেচনত ইণ্টাৰচিটিখন ৰখিব লাগে হয়নে ঠিকে কৈছো না নাই এই কথাটো ময়ো বিচাৰো যে আপোনালোকে যাতে ৰেলৰ সুবিধা পায় খৈৰাবাৰীত আমি ইণ্টাৰচিটি ৰখোৱাৰ ব্যৱস্থা কৰি দিম ঠিক আছে তাৰ পিছত খৈৰাবাৰীত এখন ৰেলৱে অভাৰব্ৰিজ লাগে ৰবীন্দ্ৰ ভৱন বিষ্ণুৰাভা ভৱন ঠাকুৰীয়াপাৰাত লাগে ৰবীন্দ্ৰ ভৱন খৈৰাবাৰীত লাগে বিষ্ণুৰাভা ভৱন আৰু খৈৰাবাৰীত লাগে অডিটৰিয়াম লগত খৈৰাবাৰী কলেজত আমাক সায়েন্স ষ্ট্ৰীমটো লাগে হয়নে বিজ্ঞান শাখা লাগে হয়নে নহয় এই গোটেই কাম কেইটা মই লিখি লৈছো ইলেকশ্যনৰ সময়ত মই আকৌ এবাৰ মিটিং কৰিব আহিম তেতিয়ালৈকে মই কামবিলাক আগুৱাই আপোনালোকক কৈ থৈ যাম কোন দিনাৰ পৰা কি হ'ব হ'ব আকৌ এবাৰ আহিব লাগিব না নাই ইলেকশ্যনৰ সময়ত লাগিব না নাই লাগিব আৰু আমাৰ বিজেপি জিকিব না নাই পাক্কা জিকিব আৰু আপোনালোকে কোনো ভয়তই নাখাব মই আছো হ'ব আপোনালোকৰ কিবা হলে মই পুটুক কৰি ইয়াত আহি ওলাই যাম কোনো চিন্তাই কৰিব নালাগে হ'ব আৰু আপোনালোকে এনেও চিন্তা নকৰিব কাৰণ সকলো মোৰ বন্ধুৱে কোনো মোৰ শত্ৰু নহয় সকলো মোৰ বন্ধু মানুহ কেনেকে কি কৰিব লাগে মই জানো মিলা মিছা মৰমে দিয়ে মই সব কাম কৰি দিম কোনো হুলস্থুল কৰিব নালাগে মৰমে দিয়ে মই হাঁহি হাঁহি আপোনালোকৰ গোটেইখিনি কাম কৰি দিম ঠিক আছে অৰুণোদয় মৰমত আহি পাই যাব কাকো কোনো গণ্ডগোলে কৰিব নালাগে হৈ যাব এতিয়া বিজেপিক ভোট দিব নে নাই পিছফালে দিব নে নাই এইফালে দিব নে নাই দিব পাক্কা পুৰা পাক্কা একো চিন্তা কৰিব নালাগে ঠিক আছে আপোনালোকক এটাই মই অনুৰোধ কৰিম 20 আৰু 25 তাৰিখৰ ভিতৰত ইলেকশ্যন ডিক্লেয়াৰ হ'ব পূজাৰ আগতে আমাৰ ইলেকশ্যন হ'ব পূজাত নতুন বিটিআৰ হৈ যাব কিন্তু এপ্ৰিলত মোৰো ইলেকশ্যন আহি আছে বুজি পালে না নাই গতিকে এই যিখিনি কৈছো আপোনালোকক এপ্ৰিলৰ আগতে মই কৰি দিম যাতে মোৰ ইলেকশ্যনৰ আগে আগে হৈ থাকে কাৰণ বিধানসভাটো বিজেপিক জিকাব লাগিব অকল কোকৰাঝাৰত জিকালে নহব জিকাব নে নাই আকৌ দিছপুৰত বিজেপি চৰকাৰ লাগে নে নাই কোকৰাঝাৰত লাগে নে নাই লাগে থিয় হৈ থকা মানুহখিনিক লাগে নে নাই দেউতা মা লাগে সকলো দেউতা মা ভাই ভনী লাগে নে নাই পুৰা লাগে এফালে থিয় হৈ থকা খিনিক লাগে নে নাই লাগে তেতিয়ালে মোৰ লগত একেলগে কব ভাৰত মাতা কি ভাৰত মাতা কি বঢ়িয়া সবকে লাগে এতিয়া মই কেইটামান সৰু সৰু আঁচনি 5-6টা আঁচনিৰ কথা আপোনালোকক কব খুজিছো আমি এইবাৰ অৰুণোদয় দিম অৰুণোদয়ৰ লগত আমি গেছৰ চিলিণ্ডাৰো 250 টকা কম দামত দিয়া আমি ব্যৱস্থা কৰিম 1 অক্টোবৰৰ পৰা
ৰেচন কাৰ্ডত চাউল পায়, কিন্তু এইবাৰ 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত দালি, চেনি আৰু নিমখো কম দামত দিয়া আৰম্ভ কৰিম, যাতে ৰাইজৰ কষ্ট নহয়। নিযুত মইনা আঁচনিৰ কথা আপোনালোকে জানে। এইবাৰ মেট্ৰিক যিসকলে পৰীক্ষা দিব, এই মেট্ৰিক পৰীক্ষা দিয়া ল'ৰা ছোৱালীবিলাকক অক্টোবৰ মাহৰ পৰা আমি মাহত 300 টকাকৈ বেংকত দিম, যাতে দুখীয়া ল'ৰাজনেও কিতাপ পত্ৰ কিনিব পাৰে, গাখীৰ এগিলাচ খাব পাৰে। এইটো আমি সকলো কেণ্ডিডেটে পাব, যিমানে মেট্ৰিক দিব। খুব সোনকালে আমাৰ 10,000 টকাটো মহিলাসকলে পাই যাব, যিটো সেলফ হেল্প গ্ৰুপৰ কাৰণে আমি কৰিছিলোঁ মহিলা উদ্যমিতা অভিযান। আৰু আপোনালোকে আমাৰ চৰকাৰৰ যিমানবিলাক আঁচনি বিটিআৰত প্ৰধানমন্ত্ৰীৰ ঘৰৰ পৰা যিমানবিলাক আঁচনি বিটিআৰত আপোনালোকে নাপায়, এইবাৰ মই নিজে কেইদিনমান আগতে ডিসি কোৰ্টত মই 3 ঘণ্টা বহি গৈছোঁ। নিয়মতে মুখ্যমন্ত্ৰী ডিসি অফিচত নাহে, কিন্তু মই এইবাৰ আহিছোঁ যাতে ওদালগুৰিত কোনো ৰাইজ বঞ্চিত হ'ব নালাগে। সেইকাৰণে মই নিজে গোটেই বস্তুটো পৰিচালনা কৰিম। আপোনালোকে একো চিন্তা নকৰিব। আপোনালোকক ন্যায় দিয়া, চৰকাৰী আঁচনি দিয়া মোৰ দায়িত্ব, আৰু এই দায়িত্ব মই পালন কৰিম। হ'ব? ঠিক আছে, সকলোৱে বুজি পাইছে? যিসকল ৰাইজ মিটিঙত অহা নাই তেওঁলোককো আপোনালোকে বুজাই দিব। হ'ব? বিজেপি জিকিব লাগিব, জিকিব নে নাই? পাক্কা জিকিব, মই চিন্তা নকৰো। হ'ব? একদম বহুত বহুত আপোনালোকক মই ধন্যবাদ দিছো। আকৌ এবাৰ মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। আমাৰ দলৰ কাৰ্যকৰ্তা, আমাৰ দলৰ কাৰ্যকৰ্তা। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।